নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এডুকেশ্যন আইডিয়ালৈ। আজি আমি আলোচনা কৰিম 2022 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান কমন কুৱেশ্যন এনসাৰ সায়েন্সৰ হয়। আহক সময় নোলোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 5 নম্বৰীয়া হয়, প্ৰায় এইটো আহি থাকে। বৈদ্যুতিক জেনেৰেটৰৰ এটা গঠন প্ৰণালী চিত্ৰসহ ব্যাখ্যা কৰা। ইয়াৰটো চাইনো। বিদ্যুৎ উৎপাদক এটা নিৰ্মাণ কৰোঁতে পদাৰ্থ বিজ্ঞানৰ বিদ্যুৎ চুম্বকীয় আবেশ নীতি ব্যৱহাৰ কৰা হয়। এটা আয়তাকাৰ কুণ্ডলী চুম্বক ক্ষেত্ৰ ঘূৰাই এই আবিষ্ট বিদ্যুৎ প্ৰবাহ সৃষ্টি কৰা হয়। তলৰ পৰিৱৰ্তী বিদ্যুৎ উৎপাদকৰ তিনিটা চিত্ৰ দিয়া হ'ল। চিত্ৰত নিৰ্দেশ কৰা উপাংশসমূহ হ'ল: 1 নম্বৰ BC ইকুৱেল আৰ্মেচাৰ, NS ইকুৱেল দণ্ড চুম্বক, S1 আৰু S2 পৰিৱৰ্তক ঘূৰণীয়া ধাতৱ আঙঠি স্লিপ ৰিং। 4টো হ'ল B1 B2 সংযোগী কাৰ্বন ব্ৰাছ। পৰৱৰ্তী বিদ্যুৎ উৎপাদকৰ আৰু একমুখী বিদ্যুৎ উৎপাদকৰ উপাংশবোৰৰ মূল পাৰ্থক্যটো হ'ল পৰৱৰ্তী বিদ্যুৎ উৎপাদকৰ ব্যৱহাৰ কৰা দুটা স্লিপ ৰিঙৰ সলনি একমুখী বিদ্যুৎ উৎপাদকত এটা স্লিপ ৰিং ব্যৱহাৰ কৰা হয়। এই যন্ত্ৰটো চুম্বকীয় আবেশ সূত্ৰ প্ৰয়োগ কৰি সজ্জা হয়, অৰ্থাৎ ইয়াত চুম্বকৰ দুই মূৰৰ মাজৰ এটা কুণ্ডলী বা আৰ্মেচাৰ ঘূৰাই বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা হয়। বিদ্যুৎ উৎপাদক যন্ত্ৰ বা জেনেৰেটৰ এটা কাৰ্য তলত দিয়া হ'ল। আৰ্মেচাৰটো চুম্বকডালৰ দুই মেৰুৰ মাজত ঘূৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাবোৰৰ মান সলনি হয়। ফলত ফেৰাডেৰ নীতিমতে ইয়াৰ দুইমূৰা বিভৱভেদ আবিষ্ট হয়। এটা সম্পূৰ্ণ ঘূৰ্ণনৰ প্ৰথম আধা সময়ত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ পৰিৱৰ্তী আধা সময়ত আবিষ্ট প্ৰবাহ দিশৰ সম্পূৰ্ণ বিপৰীত। এনেদৰে প্ৰতিটো অৰ্ধঘূৰ্ণনৰ মূৰে মূৰে বিদ্যুৎ প্ৰবাহ দিশ বিপৰীতমুখী হৈ পৰে। ফলত এই উৎপাদকৰ পৰা এক পৰিৱৰ্তী বিদ্যুৎ প্ৰবাহ পোৱা যায়। এই প্ৰক্ৰিয়া উদ্ভৱ হোৱা বিভৱভেদ সংযোগী ব্ৰাছ C1 আৰু C2ৰ দুই মূৰত উপলব্ধ হয়। R1 আৰু R2 আঙুঠি C1 আৰু C2 ব্ৰাছ দুডালৰ ওপৰত পিছলি ঘূৰিব পৰা ব্যৱস্থা থাকে। ইয়াৰ চিত্ৰটো হ'ল, জুম কৰি দেখাই দিছোঁ। এই চিত্ৰটো আঁকিব লাগিব আৰু মই পঢ়ি দিয়া কথাখিনি লিখিব লাগিব। আকৌ এবাৰ দেখাই দিছোঁ, ভালকৈ চাই লোৱা প্ৰথমৰ পৰা। চিত্ৰটো আঁকিব লাগিব আৰু ব্যাখ্যা কৰিব লাগিব। 5 নম্বৰীয়া হয়, এইটো প্ৰায় আহি থাকে। 2000 আহিছিল নেকি, 20 চনত নে 19 চনত আহিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট হয়, চাই লোৱা ভালকৈ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু এনেদৰে ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ